Hello students, আজি তোমালোকৰ লগত ডিসকাস কৰিম চেপ্টাৰ নম্বৰ 16 পানী এক অমূল্য সম্পদ ইয়াৰ অনুশীলনীৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম তোমালোকে কিতাপখন লগত লৈ চাই যাবা এক নম্বৰটো হৈছে উক্তিটো যদি সঁচা হয় সঁচা আৰু মিছা হয় মিছা চিনেৰে চিহ্নিত কৰা ক নম্বৰ পৃথিৱীৰ নদী আৰু হ্ৰদত থকাতকৈ ভূগৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি উত্তৰ সঁচা খ গাঁও অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে উত্তৰ সঁচা গ খেতিপথাৰত কৰা জলসিঞ্চনৰ একমাত্ৰ উৎস হ'ল নদীৰ পানী উত্তৰ মিছা ঘ বৰষুণ হ'ল পানীৰ প্ৰধান উৎস উত্তৰ সঁচা 2 নম্বৰ ভূগৰ্ভৰ পানী কেনেকৈ পুৰ কৰা হয় ব্যাখ্যা কৰা উত্তৰ ভূগৰ্ভৰ পানীৰ উৎস বৰষুণৰ পানী আৰু অইন উৎসৰ পৰা পোৱা পানী মাটিৰ তললৈ সূক্ষ্ম ছিদ্ৰৰে সোমাই যায় আৰু খালী ঠাই পুৰায় 3 নম্বৰ 50 জন মানুহৰ মাজত 10টা নলীনাদ আছে ভূগৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীৰ্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে উত্তৰ পানীৰ স্তৰ ঠায়ে ঠায়ে বেলেগ 10টা নলীনাদৰ দ্বাৰা যথেষ্ট পৰিমাণৰ পানী উঠোৱাৰ ফলত লাহে লাহে পানী কমি আহিব পানীৰ স্তৰৰ পানীৰ উৎস হ'ল বৰষুণৰ পানী যদিহে বৰষুণৰ পৰিমাণ কম হয় নাইবা বৰষুণৰ পানী মাটিৰ তললৈ সোমাই যোৱাত ব্যাঘাত ঘটে পানীৰ স্তৰৰ পানী এসময়ত কমি যাব পাৰে সেই ঠাইৰ পানী স্তৰৰ গভীৰতা যদি কম হয় সোনকালে পানী কমি যাব 4 নম্বৰ তোমাক এখন বাগিচা পৰিচালনা কৰিবলৈ কোৱা হ'ল তুমি কেনেকৈ কম পানী ব্যৱহাৰ কৰি পৰিচালনা কৰিবা উত্তৰ তলত দিয়া ব্যৱস্থাৰে পানী যোগান ধৰিব লাগিব 1 নম্বৰ পানী ছটিওৱা ব্যৱস্থা এই ব্যৱস্থাৰে পানী বাগিচাত যোগান ধৰিলে পানী অপচয় নহয় বাগিচাত পানীৰ আৱশ্যক নহ'লে পানী ছটিওৱা বন্ধ কৰিব লাগে 2 নম্বৰ পানী নিগৰা ব্যৱস্থা পানী নিগৰা ব্যৱস্থাত পানী টুপকৈ নিগৰাই গছ-গছনিৰ শিপাত যোগান ধৰিব পাৰি ফলত পানীৰ অপচয় ৰোধ কৰিব পাৰি আৰু শিপাই নিয়মিতভাৱে পানী পাই থাকিব 5 নম্বৰ ভূগৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰকসমূহ ব্যাখ্যা কৰা উত্তৰ পানীৰ স্তৰ হ্ৰাস হোৱাৰ প্ৰধান কাৰণসমূহ হ'ল জনসংখ্যা বৃদ্ধি উদ্যোগ খণ্ডৰ বৃদ্ধি নিৰ্মাণ কাৰ্যৰ বৃদ্ধি কৃষিভিত্তিক ক্ৰিয়াকলাপ বন ধ্বংসকৰণ পানী তললৈ নিগৰি সোমাব পৰা ধৰণৰ মাটিৰ অভাৱ জলসম্পদৰ সুব্যৱস্থাপনা নকৰা ইত্যাদি জনসংখ্যা বৃদ্ধি নিৰ্মাণ কাৰ্যৰ বৃদ্ধি মুকলি ঠাইৰ অভাৱৰ কাৰণে বৰষুণৰ পানী ভূগৰ্ভলৈ নিগৰি সোমোৱাৰ পৰিমাণ কমিছে জনসংখ্যাৰ বৃদ্ধিয়ে গৃহ নিৰ্মাণ দোকান কাৰ্যালয় নিৰ্মাণ পদাৰ্থৰ নিৰ্মাণ ইত্যাদিৰ কাৰণে বৰষুণৰ পানী নিগৰি সোমাই যোৱা ঠাইৰ অভাৱত পানীৰ স্তৰ হ্ৰাস পাইছে উদ্যোগ খণ্ডৰ বৃদ্ধি কৃষিভিত্তিক ক্ৰিয়াকলাপৰ বাবে ভূগৰ্ভৰ পানী যথেষ্ট পৰিমাণৰ ব্যৱহাৰৰ ফলত জনসংখ্যাৰ বৃদ্ধিয়ে ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰাৰ ফলত আৰু জলসম্পদৰ সুব্যৱস্থাপনাৰ অভাৱত ভূগৰ্ভৰ পানীৰ স্তৰ হ্ৰাস হোৱাৰ আন এটা কাৰণ কিছুমান ঠাইত বৰষুণৰ পৰিমাণ কম হোৱাৰ কাৰণে সেই ঠাইত পানীৰ পৰিমাণ কম 6 নম্বৰ উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰ কৰা ক নম্বৰ ডেছ আৰু ডেছৰ দ্বাৰা মানুহে ভূগৰ্ভৰ পৰা পানী পায় উত্তৰ নলীনাদ আৰু কুঁৱাৰ দ্বাৰা খ পানীৰ 3টা ৰূপ হ'ল ডেছ আৰু ডেছ উত্তৰ গোটা জুলীয়া আৰু গেছীয় গ পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ'ল ডেছ উত্তৰ জলপৃষ্ঠ যি প্ৰক্ৰিয়াৰ দ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক ডেছ বোলা হয় উত্তৰ আন্তঃপৰিস্ৰাৱণ 7 নম্বৰ তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ক উদ্যোগৰ দ্ৰুত গতি খ জনসংখ্যা বৃদ্ধি গ প্ৰচুৰ বৰষুণ ঘ জলসম্পদৰ সুব্যৱস্থাপনাৰ অভাৱ উত্তৰ গ প্ৰচুৰ বৰষুণ নেক্সট 8 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা মুঠ পানীৰ পৰিমাণ একে থাকে ক পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত খ
খ ভূগৰ্ভত, গ পৃথিৱীৰ সাগৰ আৰু মহাসাগৰসমূহত, ঘ গোটেই পৃথিৱীৰ। উত্তৰটো হ'ব গোটেই পৃথিৱীৰ। থেংক ইউ ছ' মাছ। আজিলৈ তোমালোকৰ ইমানখিনি আছিলে। নেক্সট আমি চেপ্টাৰ নম্বৰ 17টো ডিছকাছ কৰিম।